আপোনালোকে চাই থাকিব বিআৰ ব্লগছ। হেল্ল' গাইজ, তো স্বাগতম এটা নতুন ভিডিঅ'লৈ। তো আজি ৰাতিপুৱাই মানে গা চা ধুই ল'লোঁ, কাৰণ আমাৰ ইয়াৰে মাজিৰগাঁৱৰ মানে আজি 46তম মাজিৰগাঁও সমূহীয়া ৰঙালী বিহু সন্মিলনীখন। তো ইয়াতে মানে মই মানে সাংস্কৃতিক সম্পাদকত আছোঁ, আৰু ৰিংকুও মানে আছে আৰু সহকাৰী সাংস্কৃতিক সম্পাদকত। তো আজি মানে ভিডিঅ'টো কৰাত মানে অলপ অসুবিধা টাইপ হ'ব, আৰু মানে আমাৰ কিছুমান কাম থাকিব। তো এতিয়া মই ৰিংকুকে মানে মোবাইলটো হেণ্ড অভাৰ কৰি দিওঁ, ইয়ে আপোনালোকক দেখাব আৰু ময়ো যিমান পাৰোঁ দেখাম। তো চাই যাব আৰু ভিডিঅ'টো। তো এতিয়া তালৈয়ে যাওঁ। এতিয়া মানে ৰাতিটো হ'ব মানে সাংস্কৃতিক সন্ধিয়াৰ মানে কাৰ্যসূচীবোৰ। তো এতিয়া মানে কিছুমান আছে আৰু চিত্ৰাংকন, আৰু ফাৰ্ষ্ট এতিয়া পতাকা উত্তোলন হ'ব এই বিহুৰ। তো তালৈ যাওঁ, চাই দিওঁ। তো গাইজ, আমি বিহু পাই গ'লোঁ। আপোনালোকে গেটখন চাওক। তো গাইজ, বিহুৰ পতাকা উত্তোলন হ'ব আৰু বেছি সময় নাই। ইয়াত বিহুৰ পতাকা উত্তোলন হ'ব। কেনা ইয়াতে বয়া শ্ৰদ্ধাঞ্জলি গাইজ, মজা। A few minutes later. তো গাইজ, সম্বৰ্ধনা জনাইছে। আৰু তেওঁলোকক আগুৱাই নিব, ৰূপম কলিতা আৰু আমাৰ সম্পাদক প্ৰাঞ্জল কলিতা। গাইজ, পতাকা উত্তোলন হৈ আছে। তো হৈ গ'ল পতাকা উত্তোলন। উপস্থিত হৈছে কানুদা চালিয়া বয়। তো এয়া শ্ৰদ্ধাঞ্জলি জনাই আছে। এনেই ভিডিঅ' গাইজ, শ্ৰদ্ধাঞ্জলি দি আছে কানু আৰু বিতুই। কানু নহয় দে হা। তো গাইজ, এইবাৰ বৃক্ষৰোপণ কৰা হ'ব, আৰু আমি আটাইও বৃক্ষৰোপণ কৰিব লাগে। তো চাই যাব ভিডিঅ'টো এণ্ডলৈ স্কিপ নকৰাকৈ। তো গাইজ, এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে, আমি তালৈ যাই আছোঁ। হিৰকদা মানে অলপ লেট হ'ল আজি অহাত। তুমি কেনেকুৱা হ'ব আজি বিহু? ভাল হ'ব না? বহুত ভাল হ'ব। ভাল হ'ব না? তুমি চাবা নাই? আৰু আজি RCB হাৰিব না জিকিব? বঢ়িয়া। তো আমি আপোনালোকক দেখাম চিত্ৰাংকন কাইকিয়া দিছে চলি আছে, আৰু এইখন আমাৰ মঞ্চ কাইকিয়া দিছে দেখাম। 1 hour later. এয়া গাইজ, দাউৰি আছে ছোৱালীবোৰে। ব্লগ বনাব লাগিব। তো গাইজ, এইবাৰৰ খেলাখন হৈছে ল'ৰাবিলাকৰ মানে অনলি, এই পাৰ পানী। তো চাই যাওক আপোনালোকে। যেতিয়া এই আবেলি হ'ল, আৰু এতিয়া বিকেলৰ বৰ্তমান আমাৰ এই ৰছীটনা খেল সৰু ঘৰ। তো সেইখন
গাইজ আমি কানুদা আৰু মই এতিয়া অলপ প্ৰভাখন চাই আছোঁ আৰু মানে কেনেকুৱা হৈছে মজা আছে কেনেকুৱা হৈছে কানুদা ভালে হৈছে অন্যতো এবাৰ বহুত ভাল হৈছে আজি কেনেকুৱা হ'ব প্ৰগ্ৰেম প্ৰগ্ৰেম ভাল হ'ব লাগে কিবা কৰে এতিয়া আৰু তো আমি এতিয়া অলপ বতৰ ভাল ঘৰত যাওঁ থাকিলে প্ৰগ্ৰেম মানে ভালে হ'ব ৰাতিপুৱাৰ পৰা ঘৰত যোৱাই নাই আৰু কাপোৰ চাপোৰ পিন্ধি ভালকৈ ওলাই আহোঁ আৰু একেবাৰে ৰাতিলৈ তো চাই থাকিব আৰু এতিয়া পূৰা আন্ধাৰ হৈ গ'ল উপমে চাকি জ্বলাই আছে উপমৰ বিৰাট ভক্তি উপম এইফালে চাই দিয়া এবাৰ ইও মানে সাংস্কৃতিক সম্পাদকে তো আমি এইখিনি গোটাই মঞ্চৰ ফিটা চিটা টানি দিলোঁ আৰু তো এতিয়া আৰু অলপ পিছত ইয়াতে ধামাকা মাজিৰগাঁও সমুহিয়া ৰঙালী বিহু নয়ন বলেন মাত ইয়াৰ ডিম্পী সোণোৱাল গোটাইখন চন্দন ৰ'বা। দাস আৰু অনুৰাগ শইকীয়াৰ গীত ভৰাই তো গাইজ মোৰ ওলোৱা হৈ গ'ল তো ফাৰ্ষ্ট টাইম কুৰ্তা পিন্ধিছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আপোনালোকক এতিয়া বিহুখন দেখাম তো মইতো যিহেতু মানে সাংস্কৃতিক সম্পাদক তো তাৰ লগতে জড়িত হৈ থাকিব লাগিব তো ৰিংকুক ভিডিঅ' কৰিব লৈ দিম তো সি এতিয়ালৈ আহি পোৱা নাই তো মই এতিয়া তালৈ যাই থাকোঁ বিহুলৈ তো চাই থাকিব আপোনালোকে দেখিবলৈ পাব আমাৰ আঞ্চলিক বিহু বিহুলৈ আপোনালোকক স্বাগতম যাবি ৰ সকলোকে আমি অতি সোনকালে আহি আমাৰ বিহু চলিত উপস্থিত হ'বৰ বাবে আমি অনুৰোধ কৰিছোঁ যিসকলে সমবেত সংগীত পৰিৱেশন কৰিব সকলোকে অতি সোনকালে আমি 15 minutes later. তো গাইজ মঞ্চ মুকলিৰ পিছতে প্ৰথম অনুষ্ঠান হ'ল সমদল তো মঞ্চ মুকলি কৰা দেখুওৱা নহ'ল আপোনালোকক তো ভিডিঅ' কৰা নহ'ল আৰু মানে এইটো কামত বিজি হৈ আছিলোঁ তো এয়া চাওক আমাৰ গাঁৱৰে ছোৱালী আহিব ভালদৰে সমদল গীত পৰিৱেশন কৰিব তো আপোনালোকে শুনক ভালকৈ তো গাইজ এতিয়া আমাৰ মাজত আহি উপস্থিত হৈ পাইছে আমাৰ আজি ৰাতিৰ বিশেষ আকৰ্ষণ চন্দন দাস আৰু ডিম্পী সোণোৱাল তো দুজনৰ ওচৰলৈ এবাৰ যাব আৰু আপোনালোকক দেখাই আছোঁ তো গাইজ আমাৰ মাজত এতিয়া আহি উপস্থিত হৈছে এই চন্দন দাস আৰু ডিম্পী সোণোৱাল বাইদেউ চন্দন দা কিবা চাব যায় নমস্কাৰ মোৰ নাম চন্দন দাস নমস্কাৰ মই ডিম্পী সোণোৱাল আপোনালোকে চাই থাকিব BR ব্লগছ খুব সুন্দৰ কণ্টেণ্ট আছে ইয়াতে আৰু আমাৰ স্থানীয় ল'ৰা খুব সুন্দৰ বনাই গোটেই কণ্টেণ্টখিনি আমিও চাব আপোনালোকে চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ এইবাৰ দেখিবাই আমি এই সমন্বয় জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতলোকে প্ৰতিষ্ঠানৰ কামচাৰে সমন্বয় জ্ঞাপন কৰিব লগতে তেখেতলোকে এই জাতিৰে সমন্বয় জ্ঞাপন কৰিব বিহুখন বিচাৰি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক আগবঢ়াইছোঁ চন্দন দাস আৰু ডিম্পী সোণোৱালৰ সংগীত কিছুমান ভণ্টি ভাবিছে দাদা আছে দেউতা আছে লাজে লাগে কি কৰোঁ আকৌ কিছুমান মহিলা ভাবিছে তেখেত আছে কেনেকৈনো কৰোঁ ডান্সত আটাইতকৈ বেয়া ময়ে ইয়াত যিমান সমাজ আছে তথাপিও মই চেষ্টা কৰিম গতিকে আপোনালোকক চেষ্টা কৰক ভাল লাগিব আমি সকলোৱে মিলি এটা ভাল অনুষ্ঠান উপভোগ কৰিবলৈ পাম বহুত ধন্যবাদ থেংক ইউ বহাগী সুৰে দেহা মন কৰি যোৱা কপালে মনতে ফুলনি লগালে বহাগী সুৰে দেহা মন কৰি পানী ঢুকালে বেলি ওলালে ফুল কোৱালিটি ডালে তো গাইজ এতিয়া চলি আছে শৈলেন গগৈৰ বিশেষ হুঁচৰিৰ দল
গাইজ তো এতিয়া আমাৰ মাজত আহি উপস্থিত হৈছে অনুৰাগ শইকীয়া। নমস্কাৰ সকলোলৈ জাষ্ট পাইছেহি খুব ভাল লাগিছে আৰু থেংকছ বিতুপন দা এণ্ড কমিটি মাজেগাঁৱৰ খুব ভাল লাগিছে পাৰফৰ্ম কৰিম আৰু লাহেকৈ আমি আৰু চেনেলটোত যোনে যোনে চাই আছে আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ময়ো চাই থাকোঁ বিয়াৰ ব্লগছ আপোনালোকেও চাব আৰু আশীৰ্বাদ কৰিব দাদাসকলক ধন্যবাদ। থেংক ইউ। আৰু আমাৰ লগতে এজন ছিংগাৰ আৰু অভিনেতা গোটেইখিনিয়ে গুণ আছে তেওঁৰ বিজিত দা। বিজিত দা কেনেকুৱা পালে? ছিংগাৰ নহয় বাৰু, অভিনয় কৰি আছোঁ নতুনকৈ। আপোনালোকে মৰম দিয়াৰ বাবে ধন্যবাদ। তাকে কি ক'ম, ইয়াৰ আহি চাই ল'লে আহিটো খুব ভাল লাগিছে। কমিটি মানুহখিনি ইমানেই ভাল। ভাইটি অনুৰাগৰ আজি ইয়াত প্ৰগ্ৰেম আছে আৰু বিতুপন সেইটো বৰ ধুনীয়াকৈ আয়োজন কৰিছে। আমাক ভাত চাত একদম ধুনীয়াকৈ খুৱাইছে, ধুনীয়াকৈ ৰাখিছে ইয়াত। গুৱাহাটী মাজীগাঁও খুব ধুনীয়া এখন কমিটি। নেক্সট যোন আৰ্টিষ্ট আহে খুব ভাল পাব। আমি খুব ভাল পাইছোঁ তেওঁলোকৰ মানে যিটো মৰম চেনেহ আদৰ একদম আমাৰ তাৰ নিচিনাই হয়। তো ভাল লাগিছে আৰু বিয়াৰ ব্লগছ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু সকলো কমিটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়াই কৈছোঁ যাতে সদায় এনেদৰে থাকক, আপোনালোক আগবাঢ়ি যাওক আৰু বছৰ বছৰ এনেকৈ বিহু বাঢ়ি যাওক কমিটিখনে। আৰু মোৰ নতুন ভিডিঅ'বোৰ যিসকলে চোৱা নাই চাব। মোৰ নামটো বিজিত বৰপাত্ৰ। ডিছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে ক্লিক কৰিলে পাই যাব, চাই দিব। আপোনালোককো ধন্যবাদ আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবই নহ'লে বেয়া পাওঁ। তো এতিয়া পাতিব লাগিব আজিতো পালন দিয়া হ'ব পূৰা বিহু আমি যোগাৰ কৰি আহিছোঁ। ফাৰ্ষ্টত মডাৰ্ণখিনি যাব, তাৰপৰা বিহুখিনি যাব। তো চাই থাকিব আপোনালোকে কি প্ৰগ্ৰেম কৰে। তো গাইজ অনুৰাগ শইকীয়াৰ মঞ্চত উঠিব আৰু তো হেডছখিনি মানে ফিট কৰি বা টেষ্ট কৰি আছে। তো আপোনালোকে যদি গোটেই ভিডিঅ'টো মানে চাব বিচাৰে আপোনালোকক মানে ডেছক্ৰিপশ্যনত এটা লাইভ ভিডিঅ' আছে বিহুখনৰ, তো সেইটো চাই ল'ব, লিংকটো থাকিব ডেছক্ৰিপশ্যনত। ভাল পাওঁ সকলোৱে। লগতে তেখেতক এটি জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব প্ৰাঞ্জল কলিতা 2। Look at this face. ये शक्ल देख के प्यार नहीं होगा तो क्या होगा? মই প্ৰাঞ্জল দা, দুজন প্ৰাঞ্জল দা আছে আৰু বিতুপন দা আৰু ৰঞ্জন দা, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। তেওঁলোকৰ বাবে মই আজি ইয়াত উপস্থিত হ'বলৈ পাৰিছোঁ আৰু সেয়ে ধন্যবাদ তোমালোকক। ঠিক আছে আৰু গান গাওঁ। আমাৰ বিহুৰ লাষ্ট প্ৰগ্ৰেম আৰু লাষ্ট অনুষ্ঠান। Send you
1 hour later. তো গাইজ আমাৰ গায়ক চায়ক বিদায় দিয়া হৈ গ'ল আৰু খুব টোপনি ধৰিছে। তো বিহু আমাৰ শেষ আৰু তো ভিডিঅ'টো আমি এণ্ড কৰোঁ আৰু আপোনালোকে গোটেইটো অলপ লম্বা হ'ব, ভিডিঅ'টো গোটেইটো চাব আৰু যদিহে ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ ৰিংকু, কিবা এটা বাই বাই।